হেই নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ বন্ধু বান্ধৱীসকল গম পাইছাগে অসম চৰকাৰৰ ফালৰ পৰা এটা বিশাল নিযুক্তি আৰু আন এটা বিশাল নিযুক্তি আহি আছে গতিকে অপৰচুনিটি এটা ডাঙৰ আহি পৰিছে আপোনালোকৰ ওচৰত আৰু এই অপৰচুনিটিটো পাৰা সত্ত্বে আপোনালোকে মিছ নকৰিব বন্ধু বান্ধৱীসকল ট্ৰাই কৰক যাতে আপোনালোকে এই চাকৰিটো ল'ব পাৰে গতিকে আপোনালোকৰ কাৰণে মই প্ৰায় 500 প্লাস কোৱেশ্চন এনসাৰ মই ৰেডি কৰি ৰাখিছোঁ গতিকে আপোনালোকক মই এদিনত 5টা 10টা কে এনেকুৱা কোৱেশ্চন দিম কাৰণ আপোনালোকে গম পাইছাগে বহুত বন্ধু-বান্ধৱীসকলে ভাবে যে মই এবাৰতে 100টা 150টা বখস্ত কৰিলে এনেকুৱা নহয় বন্ধু-বান্ধৱীসকল আপোনালোকে বেছি নহয় মাত্ৰ আপোনালোকে দিনৰ ভিতৰত 10টা কে কোৱেশ্চন মনত ৰাখক তেতিয়া 100% আপোনালোকৰ কাৰণে হেল্পফুল হ'ব মই এই কেইটামান কোৱেশ্চন আনিছো যেটো অসমৰ বিভিন্ন এক্সামৰ ক্ষেত্ৰত আহিছে আৰু 100% এবাৰো অহা চান্স আছে ঠিক আছে না এই 5টা কোৱেশ্চন আনসাৰ যেটো আছে মই আপোনালোকৰ কাৰণে এতিয়া ডিসকাশন কৰিম এইটো যদি আপোনালোকে ভালকে ফলো কৰে বা আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি পেলে প্ৰতিদিনে যদি আমি 5টা 10টা এনেকৈ কোৱেশ্চন দি থাকো আপোনালোকে যদি চাই থাকে 100% আপোনালোকৰ নলেজ ক্ৰিয়েট কৰাৰ সুবিধা হ'ব তথা এক্সামৰ ক্ষেত্ৰত বহুত বেছি হেল্পফুল হ'ব গতিকে ভিডিওটো বেছি দীঘল নকৰাকৈ আহক আৰম্ভ কৰো ফাৰ্স্ট ওয়াৰ্ডটো আছে আপোনালোকৰ হলদিঘাটৰ যুদ্ধ গম পাইছাগে বহুত বন্ধু-বান্ধৱীসকল এক্সাম দিছে যদি গম পাইছাগে হলদিঘাটৰ যুদ্ধটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আহি থাকে আৰু এটো গম পাই 1576 চনৰ 18 জুনত এটো কি হৈছিল সংগঠিত হৈছিল ইয়াত মহাৰাণা প্ৰতাপৰ নেতৃত্বত হৈছিল মনত ৰাখক কিছুমান কোৱেশ্চন দি দিয়ে কাৰ নেতৃত্বত হৈছিল হলদিঘাটৰ যুদ্ধটো এটো মহাৰাণা প্ৰতাপৰ নেতৃত্বত হৈছিল তেখেতে অম্বৰৰ মানসিংহ যোনটো প্ৰথম ৰজা আছিল ঠিক আছে তেখেতৰ সৈতে মানে মোগল বাহিনীৰ মাজত এটা যুদ্ধ সংগঠিত হৈছিল আপোনালোকে স্ক্ৰিনশ্বট ধুনিয়াকৈ মাৰি লওক মই এক্সপ্লেইন কৰি দিম তথাপিও লগতে আপোনালোকে যদি পাৰে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক যাতে 100% ইম্পৰ্টেন্ট কথাবোৰ আমি শেয়াৰ কৰি থাকিব পাৰো গতিকে গম পালে ফাৰ্স্ট কোৱেশ্চন হলদিঘাটৰ যুদ্ধ মনত ৰাখি লওক 1576 18 জুন 1576 18 জুনত কাৰ নেতৃত্বত মহাৰাণা প্ৰতাপৰ নেতৃত্বত কাৰ লগত লাগিছিল অম্বৰৰ মানসিংহৰ লগত ঠিক আছে না মনত ৰাখক নেক্সট কোৱেশ্চন যাব বিচাৰিছো এতে পানিপত যুদ্ধ বহুত বেছি ইম্পৰ্টেন্ট কাৰণ পানিপতত তিনটা যুদ্ধ হৈছিল গম পাইছাগে প্ৰথম দ্বিতীয় তৃতীয় প্ৰথম দ্বিতীয় বহুতে গণ্ডগোল হয় প্ৰথমটো সেকেন্ড সনটো লিখি দিয়ে সেকেন্ডত প্ৰথম সনটো লিখি দিয়ে এনেকুৱা নকৰিবা আপোনালোকে ভালকে সন কিটা ভালকে যদি এতিয়াৰ পৰা ভালকে মুখস্থ কৰি ৰাখে তেন্তে কোনো পধ্যে প্ৰবলেম নহয় আৰু কাৰ মাজত হৈছিল অকন ডিসকাশন কৰিম তো ফাৰ্স্ট ওয়াৰ হৈছিল পানিপতৰ 1526 চনৰ 20 এপ্ৰিল তাৰিখে পানিপতৰ ফাৰ্ষ্টৰ যুদ্ধটো হৈছিল কাৰ মাজত হৈছিল বাবৰ আৰু ৰাজবংশৰ এটো আক্ৰমণকাৰীৰ ফলত হৈছিল এটো মেইনলি আপোনালোকে কি আছে স্ক্ৰিনশ্বট মাৰি লওক ধুনিয়াকৈ মই এক্সপ্লেইন আকৌ কৈ দিম যদি লাগে আপোনালোকে মাৰি লওক নেক্সট মই যাব বিচাৰিছো সেকেন্ড ওয়াৰ পানিপতৰ সেকেন্ড ওয়াৰ হৈছিল আপোনাৰ 1556 চনৰ 5 নৱেম্বৰ তাৰিখে মনত ৰাখক 5 নৱেম্বৰ তাৰিখে আকবৰ আৰু দিল্লীৰ ৰজা হেমুৰ মাজত হেমু মানে এটো হুমায়ু আছিল তাৰ পিছত মই স্পেলিং অলপ মিস্টেক হৈ গৈছিল ঠিক আছে হেমু বুলি কয় তেখেতক হেমুৰ মাজত হৈছিল তেখেতৰ যুদ্ধটো এটো দ্বিতীয় যুদ্ধ 1556 চনৰ 5 নৱেম্বৰ মনত ৰাখক ভালকে আপোনালোকে নেক্সট যাব বিচাৰিছো থাৰ্ড যেতিয়া যুদ্ধটো হৈছিল পানিপতৰ ফাৰ্ষ্টত নোৱাইলে সেকেন্ডত আকৌ এটেক কৰিছিল কিন্তু থাৰ্ডত এটেক কৰিছিল আকৌ কিমানত 1761 চনৰ 14 জানুৱাৰী তাৰিখে গতিকে আমি ফাৰ্ষ্ট কিমান পালো ফাৰ্ষ্ট 1526 সেকেন্ড আছে 1556 and then থাৰ্ড আছে আপোনালোকৰ 1761 এই কিটা সন ভালকে মনত ৰাখি লওক বন্ধু-বান্ধৱীসকল একদম পাহৰি না যাব ঠিক আছে ইমানে কৈ মই নেক্সট কোৱেশ্চন দিব বিচাৰিছো এইটো কোৱেশ্চন পলাচী যুদ্ধ পলাচী যুদ্ধ বহুত বেছি এক্সামত আহিছিল ফৰ্থ গ্ৰেডৰ পৰা আৰম্ভ কৰি থাৰ্ড গ্ৰেডৰ বিভিন্ন জবৰ এক্সামত আহিছিল পলাচী যুদ্ধ কি বুলি কোৱেশ্চন আহিছিল তো গম পাইছে সাগে পলাচী যুদ্ধ আপোনালোকৰ ৰবাৰ্ট স্ক্লাব বুলি তেখেত আছিল কি আছিল ইংৰাজৰ মানে তত্ত্বাধিকাৰ আছিল তেখেতৰ লগত যুদ্ধটো হৈছিল 57 চনত ঠিক আছে মনত ৰাখক ভালকে 57 আৰু এটো 23 জুন এটো আৰু সাক 57 আৰু এটো পানিপতৰ দ্বিতীয়
যোনটো ৱাৰ আছে সেকেন্ড বেটেল বুলি কয় তাৰ চনটো অলপ মিল আছে চাক 56ত মানে কি হৈছিল সেকেন্ড ৱাৰটো হৈছিল আৰু 7ত হৈছিল পলাচী যুদ্ধ এনেকুৱাকে মনত ৰাখক আজি পাঁচটা কোৱেশ্চন দিলো একদম ভালকে মনত থাকি গল আকৌ এবাৰ ৰিভাইজ মাৰি দিছো আপোনালোকৰ কাৰণে হালদিঘাটৰ যুদ্ধ 1576 ভালকে মনত ৰাখক দ্বিতীয়তে সেকেন্ড পানিপতৰ যুদ্ধ 1526 থাৰ্ড আছে সেকেন্ড পানিপতৰ ফার্স্ট পানিপতৰ যুদ্ধ হৈছিল 1526 সেকেন্ড পানিপতৰ যুদ্ধ হৈছিল 1556 থার্ড হৈছিল আপোনালোকৰ 1761 ভালকে মনত ৰাখক তাৰ পিছত আছে পলাচী বেটেল 1757 এই কথাবোৰ ভালকে মনত ৰাখক নেক্সট যোনটো মই ভিডিও দিম আকৌ পাঁচটা আপোনালোকক দি থাকিম যাতে বন্ধু বান্ধৱীসকলে উপকৃত হৈ থাকে তথা হেল্পফুল হৈ থাকে আজি পাঁচটা কোৱেশ্চন ভালকে মূৰত খটাই লওক আৰু এনেকুৱা ধৰণৰ পাঁচটা মই আপলোড কৰি থাকিম ধন্যবাদ আৰু সাবস্ক্ৰাইব কৰা নাই যদি কৰি লব